ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমূহ বিশ্বৰ ভিতৰত অন্যতম, যাৰ কলা-কৃষ্টি, উৎসৱ পাৰ্বণ আৰু মানুহৰ জীৱনশৈলী উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমূহক ভাৰতৰ আন ৰাজ্যৰ পৰা পৃথক কৰে। এই ৰাজ্যসমূহৰ মহিলা শক্তিও বিশ্বৰ মহিলাৰ লগত ফেৰ মাৰিবলৈ কোনো গুণেই কম নহয়। আজি আমি উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমূহৰ এনে কিছুমান নাৰী শক্তিৰ লগত চিনাকি হ'ম। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তমচুতলা ইমছং। তমচুতলা ইমছঙৰ জন্ম উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ত হৈছিলে। তমচুতলা ইমছং প্ৰভুঘাট মিছন তেতিয়া অস্তিত্বত আহিছিল যেতিয়া এদিন ঘাটখনত অসহনীয় জাবৰ-জোথৰ আৰু দুৰ্গন্ধৰ বাবে তেওঁৰ আকস্মিক নাও ভ্ৰমণ এক বেয়া অনুভূতিলৈ পৰিণত হৈছিলে। তেওঁৰ অনুভৱ ইমানেই যে বেয়া হৈছিলে যে তেওঁ ঘাটখন অকলে পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি লৈছিল। তমচুতলা এটা বেচৰকাৰী NGOৰ লগত স্বচ্ছ ভাৰতৰ অন্তৰত কাম কৰি আছিলে। যেতিয়া তেওঁ ঘাটখন চাফা কৰিবলৈ স্থানীয় কিছুমান ব্যক্তিৰ লগত আলোচনা কৰিছিল, তেতিয়া সকলোৱে কৈছিল ইট ৱাজ ইম্পচিবল। কাৰণ বিগত 30 বছৰৰ পৰা এই ঘাটখন পৰিষ্কাৰ কৰা হোৱা নাছিলে। কিন্তু তমচুতলাই হাৰ মনা নাছিলে আৰু ইয়াক চেলেঞ্জ হিচাপে লৈছিলে আৰু মিছন প্ৰভুঘাট মিছন আৰম্ভ কৰিছিলে। আৰু কিছু মাহৰ ভিতৰতে তেওঁ এই মিছনত সফলো হৈছিলে, যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টুইট কৰি তমচুতলাক ধন্যবাদ জ্ঞাপন কৰিছিলে। তমচুতলা মেঘালয়ৰ লগতে গোটেই ভাৰতৰ গৌৰৱ। আপুনি কি ভাবে কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু। হাছিনা খাৰভিখ। হাছিনা খাৰভিখৰ জন্ম মেঘালয় জিলাৰ এখন সৰু গাঁৱত হৈছিলে। হাছিনা খাৰভিখে জীৱনত বহুতো ঘাত-প্ৰতিঘাত পাইছিলে আৰু এই ঘাত-প্ৰতিঘাতত তেওঁ ভাঙি পৰা নাছিলে। বৰং তেওঁ মেঘালয় ৰাজ্যত নেটৱৰ্ক নামৰ এটি বেচৰকাৰী NGO খুলিছিলে, যাৰ কাম আছিলে শিশু আৰু মহিলাক সুৰক্ষা প্ৰদান কৰা। হাছিনাই প্ৰকৃতি সুৰক্ষা আৰু শিশু সুৰক্ষাৰ নামত নিজৰ জীৱনৰ 30টা বছৰ দিছিলে, যাৰ বাবে মেঘালয় চৰকাৰৰ পৰা বহুতো বঁটাও লাভ কৰিছিলে। হাছিনা খাৰভিখ জাপান ছ'চিয়েলিষ্ট এক্টিভিজম বঁটা লগতে GDN গ্ল'বেল ডেভেলপমেণ্ট বঁটা নিচিনা বহুতো গৌৰৱময় বঁটা লাভ কৰিছিলে। হাছিনা খাৰভিখ ভাৰতবৰ্ষৰ মেঘালয়ৰ লগতে সমস্ত ভাৰতবৰ্ষৰ এটি গৌৰৱ। সংযুক্ত পৰাশৰ। অসমৰ মহিলা IPS বিষয়া সংযুক্ত পৰাশৰ সাহসৰ উন্নতি নায়ক। তেওঁৰ জন্ম অসমৰ গুৱাহাটীত হৈছিলে। সংযুক্তাই শিক্ষা জীৱন ৰাজনীতি বিজ্ঞানত দিল্লী ইন্দ্ৰপাল কলেজৰ পৰা গ্ৰেজুৱেট কৰিছিলে আৰু ইয়াৰ পিছত JNUৰ পৰা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত PG আৰু US ফৰেন পলিচিত MPhil আৰু PhD কৰিছিলে। চন 2006 চনত IPS সংযুক্তাই চিভিল ছাৰ্ভিচত 85 ৰেংক দখল কৰিছিলে। তেওঁ 2015 চনত প্ৰায় 15জন উগ্ৰপন্থীক অকলে নিহত কৰিছিলে। সংযুক্তাই উগ্ৰপন্থীক কঠোৰ হাতেৰে দমন কৰিবলৈ বহুবাৰ মুখ্য ভূমিকাও গ্ৰহণ কৰিছিলে আৰু NDABৰ বিৰুদ্ধে হোৱা যুঁজত তেওঁ মুখ্য ভূমিকা পালন কৰিছিলে। সংযুক্তাই IS বিষয়া পূৰ্ব গুপ্তাৰ লগত বিয়াপাশত আবদ্ধ হৈছে। এলেনা গলমে। এলেনা গলমে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাক অপৰাধী দমনৰ বাবে 2007 চনত নৰ্থ ইষ্ট ছাপৰ্ট ছেক্টৰ আৰু হেল্পলাইন নামেৰে এটি সংস্থা আৰম্ভণি কৰিছিলে। হেল্পলাইনে এমাহত 30ৰ পৰা 40 ফোন কল এটেম্প কৰিছিলে, য'ত এতিয়ালৈকে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় 600 মহিলা শিশুক বলৎকাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিছে। এই সংস্থাই এলেনাৰ জন্ম মণিপুৰ জিলাৰ তমেংলঙত হৈছিলে আৰু তেওঁ সৰুৰ পৰা নিজৰ গৃহ চহৰ পাহাৰীয়াত এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মনিয়োগ কৰিম বুলি ভাবিছিলে। হিন্দী ভালদৰে ক'ব নোৱাৰা এলেনা ভাৰতৰ বিভিন্ন হিন্দীভাষী ৰাজ্যত গৈ নৰ্থ ইষ্টক এলাগী কৰাৰ বাবে মাত মাতিছিলে। এলেনা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰতৰ আন ৰাজ্যৰ ভেদাভেদৰ সন্মুখীন হ'ব লাগে বাবে মাত মাতিছিলে সুদীৰ্ঘ 12 বছৰ আৰু এলেনা এতিয়া 42 বছৰৰ। 2016 চনৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত তেওঁক মহিলা সুৰক্ষা প্ৰদানৰ বাবে ভাৰতৰ দিল্লী মহিলা আয়োগৰ দ্বাৰা DCW পুৰস্কাৰৰ দ্বাৰা সন্মানিত কৰা হৈছে। হেকানী জাকলো। হেকানী জাকলো ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যত জন্ম হৈছিলে। হেকানী স্কুলীয়া জীৱনৰ আৰম্ভণি নাগালেণ্ডত হৈছিল যদিও পিছলৈ তেওঁ দিল্লীৰ অধিবক্তা হিচাপে নিয়োজিত হৈছিলে। তেওঁ বহুত উচ্চ বেতন লাভ কৰিছিলে। কিন্তু 2005 চনত তেওঁ অধিবক্তা পদৰ পৰা অব্যাহতি লৈ নিজৰ গৃহ ৰাজ্য নাগালেণ্ডলৈ উভতি আহিছিলে আৰু 2006 চনত YouthNet in নাগালেণ্ড নামেৰে এটি বেচৰকাৰী NGO খুলিছিলে আৰু যি সংস্থাই যুৱ প্ৰজন্মৰ অধিকাৰৰ হকে কাম কৰিবলৈ আৰম্ভ কৰা হৈছিলে। হেকানী জাকলোৰ জীৱনৰ টাৰ্ণিং পইণ্টটোৱে হৈছে যে তেওঁ নিজৰ দৰমহাৰ কথা নাভাবি পুনৰ নিজৰ গৃহ ৰাজ্য নাগালেণ্ডলৈ ঘূৰি আহি নিজৰ গাঁওখনৰ যুৱক-যুৱতীৰ বাবে আত্মনিৰ্ভৰশীলতাৰ বহুতো মাৰ্গ দেখুৱাইছিলে।
হেকানীয়ে ইউথ নেট নামৰ সংস্থা আজিও নাগালেণ্ডত সক্ৰিয় হৈ আছে। পিছে হেকানীৰ বিষয়ে আপোনাৰ কি মতামত কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু। আপোনাৰ পিছে কোনজন সাহসী নাৰীৰ সাহসীকতা ভাল লাগিছে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।